নমস্কাৰ, মই পুষ্পা গাঁওখোৱা। এয়া মোৰ হাজবেণ্ড দিবাকৰ বৰদলৈ। নমস্কাৰ। আমি নতুনকৈ খোলা ইউটিউব চেনেল অনুপম জীৱনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি এই চেনেলটোত আপোনালোকলৈ বিভিন্ন ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰি আগবঢ়াম আৰু সেই বিষয়সমূহ যদি ভিডিঅ'সমূহ আপোনালোকৰ মনোগ্ৰাহী হয় তেনেহ'লে আপোনালোকৰ পৰা সঁহাৰি পাম বুলি আশা কৰিলোঁ। আজিৰ বিষয়বস্তু হিচাপে আপোনালোকলৈ আগবঢ়াইছোঁ হেল্থ ইঞ্চুৰেঞ্চ পলিচিৰ বিষয় অৰ্থাৎ স্বাস্থ্য বীমা সম্বন্ধে কিছু কথা। আহক আমি স্বাস্থ্য বীমা এটা খুলিবলৈ লোৱাৰ আগমুহূৰ্তত কি কি কথা জানিবলৈ লাগে সেই বিষয়ে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, অনুপম জীৱনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কোৱা হয় স্বাস্থ্যই পৰম ধন। আকৌ এটা সুখ আৰু আনন্দেৰে ভৰা জীৱন কটাবলৈ আমাক এটা সুন্দৰ স্বাস্থ্যৰ প্ৰয়োজন। কিন্তু জীৱনত কেতিয়া ক'ত কি হৈ যায় আমি কোনেও নাজানো। দুৰ্ভাগ্যবশতঃ যদি আমি কেতিয়াবা চিকিৎসালয়ত ভৰ্তি হ'ব লগা হয় তেনেহ'লে আমাৰ জীৱনৰ কষ্টোপাৰ্জিত ধন ক্ষণিকতে শেষ হৈ যোৱাৰ উপক্ৰম হয়। গতিকে আমি তেনে পৰিস্থিতিৰ পৰা মুক্ত হ'বলৈ বা তেনে পৰিস্থিতিৰ সন্মুখীন হ'বলৈ আমি প্ৰত্যেকেই স্বাস্থ্য বীমা কৰাটো অতি জৰুৰী। কিন্তু মনত ৰাখিব, স্বাস্থ্য বীমা ক্ৰয় কৰাৰ আগতে আমি কিছুমান দিশৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। প্ৰথম কথাটো হৈছে নেটৱৰ্ক হস্পিটেলছ। আপুনি যিটো কোম্পানীৰ পলিচি ক্ৰয় কৰিব সেই কোম্পানীটোৰ নেটৱৰ্ক হস্পিটেলছ আপোনাৰ এলেকাটোত আছে নে নাই। যদিহে নাই তেনেহ'লে তেনে কোম্পানীৰ পৰা পলিচি ক্ৰয় নকৰিব। যিটো কোম্পানীৰ নেটৱৰ্ক হস্পিটেল আপোনাৰ এলেকাত আছে সেই কোম্পানীটোৰ পৰাহে পলিচি ক্ৰয় কৰিব। দ্বিতীয় কথাটো হৈছে কেছলেছ পে'মেণ্ট। যে আপোনাৰ চিকিৎসাৰ ব্যয় যিমান হ'ব সেই সম্পূৰ্ণ ব্যয় যাতে কেছলেছভাৱে হস্পিটেলক ডাইৰেক্ট কোম্পানীয়ে আদায় দিয়ে তেনেকুৱা পলিচিহে বহন কৰিব। তাত যাতে আপোনাৰ কোনো লেনদেন নাথাকে সেইটোৰ প্ৰতি গুৰুত্ব দিব। তাৰপিছতে ন' কো-পে'মেণ্ট, অৰ্থাৎ এনেকুৱা হয় যে আপোনাৰ চিকিৎসাৰ খৰচ বা চিকিৎসাৰ ব্যয় যিমান হৈছে তাৰে 20% আপুনি দিব আৰু 80% কোম্পানী দিব, বা 30% আপুনি দিব লাগিব, বাকী 70% কোম্পানী দিব। তেনেকুৱা পলিচি সাধাৰণতে ক্ৰয় নকৰিব। কো-পে'মেণ্ট নথকা পলিচিহে ক্ৰয় কৰিব, অৰ্থাৎ আপোনাৰ চিকিৎসাৰ ব্যয়ৰ 100% খৰচ কোম্পানীয়ে বহন কৰা পলিচিহে ক্ৰয় কৰিব। তাৰপিছৰ গুৰুত্বপূৰ্ণ দিশটো হৈছে প্ৰি এণ্ড পোষ্ট হস্পিটেলাইজেশ্যন কষ্ট। অৰ্থাৎ চিকিৎসালয়ত ভৰ্তি হোৱাৰ আগত আৰু চিকিৎসালয়ৰ পৰা অহাৰ পিছত আমাৰ কিছুমান খৰচ থাকে। গতিকে পলিচিখন চাব যাতে পলিচিখনে চিকিৎসালয়ত ভৰ্তি হোৱাৰ আগৰ এমাহ বা দুমাহ, ঠিকেদৰে চিকিৎসালয়ৰ পৰা অহাৰ পিছৰ এমাহ বা দুমাহ সম্পূৰ্ণ খৰচ বহন কৰে। এটা গুৰুত্বপূৰ্ণ দিশ হৈছে প্ৰি এক্সিষ্টিং ডিজিজ। আপোনাৰ যদি পুৰণি কিবা ৰোগ আছে যেনে ব্লাড প্ৰেছাৰ, ডায়েবেটিছ, চুগাৰ, এই বেমাৰবোৰ কেতিয়াও লুকুৱাই নাৰাখিব। কোম্পানীক জনাই দিব। যদি আপোনাৰ হাই ব্লাড প্ৰেছাৰ আছে জনাব, যদি আপোনাৰ চুগাৰ আছে জনাব, ডায়েবেটিছ আছে জনাব। কাৰণ এইবোৰ যদি আপুনি লুকুৱাই বা মিছা কথা কৈ পলিচি ক্ৰয় কৰে তেনেহ'লে পিছত যদি কোম্পানীয়ে গম পায় সেই লুকুৱাই ৰখা প্ৰি এক্সিষ্টিং ডিজিজৰ লগত ৰিলেটেড কোনো বেমাৰৰ কাৰণে পলিচি ক্লেইমে কাম নকৰিব। অৰ্থাৎ আপোনাৰ পলিচি ক্ৰয় কৰা যি প্ৰিমিয়াম এনেই যাব। এটা গুৰুত্বপূৰ্ণ দিশ হৈছে পলিচি এটা ক্ৰয় কৰোঁতে চাব যিটো কোম্পানীৰ পলিচি ক্ৰয় কৰিব সেই কোম্পানীটোৰ ক্লেইম ছেটেলমেণ্ট ৰেচিঅ' কিমান। যিটো কোম্পানীৰ ক্লেইম ছেটেলমেণ্ট ৰেচিঅ' হাই সেই কোম্পানীৰ পৰাহে আপোনালোকে পলিচি ক্ৰয় কৰিব। সাধাৰণতে 95% ওপৰ ক্লেইম ছেটেলমেণ্ট ৰেচিঅ' থকা কোম্পানীৰ পৰাহে আমি পলিচি ক্ৰয় কৰা উচিত। ইমানেই আছিল স্বাস্থ্য বীমা এটা ক্ৰয় কৰাৰ আগতে আমি কি কি দিশ চাব লাগিব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ
ভাল লাগিল নিশ্চয় আপোনালোকে উপকৃত হ'ব আপোনালোকেও স্বাস্থ্য বীমা ক্ৰয় কৰক আৰু এটা সুন্দৰ আৰু সুখৰ জীৱনৰ অধিকাৰী হওক ধন্যবাদ এয়া আছিল আজি আপোনালোকৰ মাজলৈ আগবঢ়োৱা ভিডিঅ' আৰু এই ভিডিঅ'টি যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে যদি ভাল লাগে তেনেহ'লে শ্বেয়াৰ কৰি দিব আজিলৈ আহোঁ আকৌ নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম আজিলৈ নমস্কাৰ ধন্যবাদ